ক'ত আজি মানৱতা? কথা আসিফ ৰহমান, আবৃত্তি দিগন্ত বৰা। মানৱতাই প্ৰকৃত ধৰ্ম, মানৱতাই শান্তি সমৃদ্ধি, মানৱতাই সেৱা য'ত সুস্থ সবল বিবেক বুদ্ধি। কিহৰনো গুণগান অশান্তি বিয়পায়, কলংকিত লজ্জাবোধ কাৰো আজি চৰম নাই। ভ্ৰষ্টাচাৰ দুৰ্নীতি ঘৃণা অপৰাধ, ক'ত আজি মানৱতা? জাতিভেদৰ ভিতৰত ভাগ ভাগ, নম্ৰতাৰ ভদ্ৰতাৰ প্ৰেম মানৱতাৰ আজি লুপ্ত হৈ ৰল। সেউজী দেশত আজি অশান্ত মন, শিষ্টাচাৰী মানৱতাক কোনে কাঢ়ি গল? ধৰ্মৰ নাম লৈ মানৱতা পাহৰিল, উচ্চ নিচ ঘৃণা হৈ জগত বাগৰিল। ক'ত আজি মানৱতা? নিজ পক্ষৰ দাবী গোচৰ আনক নিদিয়ে ঠাই, আত্মাতেও কৰি এৰিব কোনখনি নিজা ঠাই। মহৎ ব্যক্তিৰ উন্নত চিন্তা, আমি আজি নিজৰ মাজতেই আবদ্ধ। দুষ্কাৰ্যৰ চিন্তাই অসৎ আচৰণত মগজু হ'ল পৰিপূৰ্ণ। ক'ত আজি মানৱতা? ক'ত হেৰাল মানৱ ধৰ্ম? হিংসা হৈ বিয়পি ৰল ভেদ ভাৱ ধৰ্ম বৰ্ণ।